Everyone, good morning and welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ? আজি বহুত দিনৰ পাছত আপোনালোকৰ মাজলৈ আহিছো এটা নতুন ব্লগ লৈ। আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে আৰু আজিকালি মই ব্লগ বনাব নোৱাৰা হলো বা ভিডিঅ'জে বনাব নোৱাৰা হলো কাৰণ ছোৱালীজনীৰ লগত ইমান কেনেকৈ সময় যায় মই নিজেই গম নাপাওঁ আৰু তাইক মানে প্ৰতিটো সময়তে চাই থাকিবলগীয়া হয় কাৰণ এতিয়া তাই 9 মাহ চলি আছে আৰু পটককৈ পৰিব মেলিব বৰ ভয় লাগি থাকে সেইটো কাৰণে আজি বোলো নাই এটা ভিডিঅ' বনাওঁ আৰু আপোনালোকৰ মাজলৈ দিওঁ আৰু এতিয়া ৰাতিপুৱাৰ সময় ৰাতিপুৱা গা পা ধুই আহিলোঁ দেখিছে চুলি তিতিয়ে আছে আৰু মোক চুলি তিতি থাকিলে বৰ বেয়া দেখে কাৰণ মোৰ চুলিখিনি খুবেই পাতল সেইটো কাৰণে আৰু এতিয়া ব্ৰেকফাষ্ট কৰোঁগৈ ব্ৰেকফাষ্টত আজি এটা স্পেচিয়েল মানে ডিছ আছে চেৱা দিয়া বৰা ভাত তাকে খাওঁগৈ মানুহজনে বনালে আজি আপোনালোককো দেখুৱাওঁ কেনেকৈ বনালে বাৰু চাই থাকিব ভিডিঅ'টো আৰু যদি এই ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে মোৰ ভিডিঅ' কোনে কোনে চাই আছে প্লিজ জনাব তেতিয়াহে মই গম পাম মোৰ ভিউৱাৰ্ছসকল কোন হয় আৰু মই জানো খুব কম সংখ্যক মানুহেই মোৰ ভিডিঅ'বোৰ চাই সেইটো কাৰণে কোনে কোনে চাইছে গম পালে খুব ভাল লাগিব বাৰু এতিয়া ভিডিঅ'টো এনেধৰণেই ষ্টাৰ্ট কৰিছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু এয়া হৈছে মোৰ আজি ব্ৰেকফাষ্ট চাওক দেখিবলৈ খুবেই মানে ভাল লাগিছে খাবলৈ চাগে খুবেই সোৱাদ হ'ব বাৰু খাই লওঁ এতিয়া তাৰপাছত আকৌ লগ পাম বৰা ভাতখিনি একদম পাৰফেক্টলি সিজিছিল একদম মানে বঢ়িয়া লাগিলে খাই আৰু আলু ভাজিৰ লগত খুব ভাল লাগে ন খাই বাৰু এতিয়া মই খাই লৈছোঁ মজা আছে আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো বহুতে কয় বেৰিক দেখুৱাবৰ কাৰণে আৰু বেৰিক কেটচ কৰাটো খুবেই মানে কঠিন কাম লাগে মোৰ কাৰণ তাই ইফালৰ পৰা সিফালেনি টাইম খেলি থাকে এইবোৰ বল চল এইবোৰ লৈ ব্যস্ত হৈ থাকে তাই আৰু সেয়ে দেখাবলৈকে নোৱাৰোঁ এজনী আমাৰ বেৰী মইনা বেৰী হেল্ল' বেৰী হেল্ল' হেল্ল' এইটো নাখায় নহয় দেই এইটো নাখায় দেই এইজনী আমাৰ বেৰী খেলি আছে তাই নিজৰ মতে ধুনীয়াকৈ তাকে অকণমান দেখুৱালোঁ বেৰীয়েনো কি কৰি থাকে দিনটো এইবোৰে চাই থাকিব লাগে দেখিছেনে এইবোৰ গাইজ এতিয়া আকৌ মই পাকঘৰতে মানে মানুহজনে কিবা এটা বনাইছে পপকৰ্ণ বনাইছে আপোনালোকক দেখুৱাম কেনেকৈ বনাইছে আৰু পপকৰ্ণ চবেই বনাব জানে হ'লেও মানে অলপমান বেলেগ দেখাই আছোঁ এইয়া ইয়াতে ফুড কালাৰ দি দিলে কেৰাহীত আৰু এতিয়া এইয়া পপকৰ্ণ দি দিছে এক পপকৰ্ণ এইটো মানে কালাৰফুল হ'ব আৰু এতিয়া এয়া এতিয়া পপকৰ্ণ লৈ যাওঁ খাবলৈ বাহিৰলৈ এইয়া আমি মেকআপৰ উঠিম কৰিলে বেৰীৰ লগত খেলিবলৈ তাই ফ্ৰেণ্ড আহিছে এইয়া ভিডিঅ' বনাই বহুত দেৰি বাহিৰতে লেকচাৰ মাৰাৰ পাছত এতিয়া আহিছোঁ ভাত বনাবলৈ আজি দাইলত মই দি দিছোঁ চয়াবিন খুবেই হেল্ডি হয় বেৰীৰ কাৰণে তাকে আপোনালোককো দেখুৱালোঁ মই দুপৰীয়া সাঁজ বনাই থাকোঁতেই বাপেকে তাইক বাহিৰতে গাটো ধুৱাই দিছে আমি তাইক পিছে ৰ'দতে গা ধুৱাওঁ মানে একদম সৰুৰ পৰাই এতিয়াতো প্ৰায় 10 মাহে হ'ল তাই আৰু এয়া বাপেকে তাইক গা ধুৱাই আছে আৰু তাই খুব এনজয় কৰে গা ধুই খুব ভাল পায় তাই এনেকৈ আমাৰ মানে পাইপডাল গৰম হৈ থাকে যে পাইপৰ পানীখিনি গৰমে হৈ থাকে সেইকাৰণে গৰম পানী কৰাৰ কোনো প্ৰয়োজনে নাই তাই খুব ভাল পাইছে আৰু অলপ দেৰি খেলিব তাৰপাছত লৈ যাম আৰু ভিতৰলৈ এইফালে দেখিছেনে এয়া ৰ'দৰ পৰা কাপোৰ আনিলোঁ গোটেইখন এতিয়া তাকে জাপি আছোঁ কিমান যে কাপোৰ ওলাই দিনটোত কিমান যে কাপোৰ ধুওঁ আৰু কিমান যে কাপোৰ জাপোঁ তাৰ হিচাপ নাই তাকে এতিয়া এইখিনি জাপি লৈছোঁ ব্লগটোনো কি বুলি আগবঢ়াওঁ সেয়ে আৰু অলপ অলপকৈ দেখুৱাই আছোঁ যিমানখিনিলৈকে পাৰিছোঁ গুড আফটাৰনুন এতিয়া হৈছে আবেলিৰ সময় আৰু অকণমান ওলাই আহিছোঁ খোজকাঢ়িবলৈ গাৰ্লছ স্কুল ফিল্ডত ৰামপুৰ গাঁৱৰ গাৰ্লছ স্কুল ফিল্ডত আহিছোঁ আৰু সদায় ইয়াত অকণমান খোজকাঢ়োঁ কেতিয়াবা লেঙিজান ফিল্ডো যাওঁ পিছে তাত গ'লে বেছি খোজকাঢ়া নহয় ইয়াতে বেছি খোজকাঢ়া সেয়াই বেৰীকো লৈ আহিছোঁ সেইয়া বেৰীক লৈ আছে লগত অহা কেইগৰাকী এতিয়া অলপমান খোজকাঢ়ি লওঁ দিনটো ভিডিঅ' কৰাই নহ'ল ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁহে ভালকৈ কমপ্লিটেই কৰিব নোৱাৰোঁ কামৰ মাজত ঠিক আছে এতিয়া অকণমান খোজকাঢ়ি লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকক দেখুৱালোঁ আৰু এনেই অকণমান আবেলি সময় পৰিৱেশটো খুব ভাল লাগে চাওকচোন
এয়া চাওক ল'ৰাবিলাকে খেলি আছে ফুটবল আৰু খোজকাঢ়িবলৈ অহা মানুহো বহুত বেছি থাকে বাৰু ভালদৰে খোজকাঢ়ি লওঁ তাৰপিছত ভিডিঅ' কৰিম ন Hey guys, আমি অলপমান বহিছোঁ বেৰি হেল্ল' কৈ দিয়া বেৰি কিমান ফ্ৰেণ্ডছ আছে খোজকাঢ়িলোঁ এতিয়া অকণমান বহিছোঁ তাৰপিছত আকৌ খোজকাঢ়িম আৰু এইফালে দেখিছে কিমান মানে ফ্ৰেণ্ডছ আৰু বেৰি লৈ এতিয়া মৰ্টন খাই আছে ঠিক আছে আকৌ লগ পাম আপোনালোকক বাই বাই খোজ কাঢ়িবলৈ যাওঁতে ঘৰৰ পৰাই চাহ বনাই লৈ যাওঁ তাতে চাহ একাপ বহি খাওঁ খুব ভাল লাগে লগে ভাগে খাই ভাল লাগে ন ঘৰত অকলে খাই ইমান ভাল নাপাওঁ মই চাহ সেইটো কাৰণে তাতে খাওঁগৈ আজি মই লৈ গৈছিলোঁ চুজিৰ বৰফি বনাই মানে চুজি বনাই নিছিলোঁ আৰু বৰফি চেপ দি পেলাই কাটি লৈ গৈছিলোঁ আৰু তাতে থকা সকলো মানে বাচ্ছাবিলাকৰ লগতে খালোঁ আৰু খুব ভাল লাগিলে আৰু সদায় লৈ যাওঁ কিবা নহয় কিবা এটা লগে ভাগে বহি খায়ো ভাল লাগে আৰু বেৰিও খাই ভাল পায় তেনেকৈ সেইটো কাৰণে আৰু মই আপোনালোকে হয়তো ইয়াতে দেখি পেলাই ভাবিব পাৰে যে ইমান মানে এনেকৈ চবৰ লগতে খুৱাইছোঁ বা কিবা মই বা মানে মোৰ মানুহজনে এইবোৰ নাভাবোঁ মানে আৰু একো নাই লগে ভাগে একে সমনীয়া হয় খাওক আৰু এনেকৈ বুলি ভাবোঁ সেই লগে ভাগে খাবলৈ দিছোঁ আৰু বাকী সেয়াই আৰু এনেকৈয়ে মাটিয়ে বালিয়ে ডাঙৰ হ'ব ল'ৰা ছোৱালী তেনেকৈয়ে ল'ৰা ছোৱালী ডাঙৰ হ'লে বহুতো বেমাৰ আজাৰৰ পৰা হাত সাৰিবহে মানে বহুত বেক্টেৰিয়াৰ লগত যুঁজিব পৰা যিটো মানে ইমিউনিটি ছিষ্টেমটো মানে খুব বেছি ভাল হয় সেইটো কাৰণে আৰু এতিয়া ঘৰলৈ গৈ তাই ধুনীয়াকৈ আকৌ কিবা এটা খাব তাৰপিছতে শুই থাকিব মানে অলপ ভাগৰ লাগে ন ইয়াতে খেলি সেইটোৱে আৰু বাকী আজিৰ ভিডিঅ'টো ইমানেই আছিল বৰ বেছি দীঘলীয়া নকৰোঁ কেনেকুৱা পালে জনাব একদম এটা ঘৰুৱা ব্লগ আৰু সেয়াই বাকী আপোনালোকে কেনেকুৱা পালে জনাব ঠিক আছে এতিয়ালৈ আহিছোঁ বাই বাই আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে বাই বাই